হেল্ল' ৰাইজ, আজি আমাৰ ভিডিঅ'ত আমি সুধিম যে 18 জনে কি মাংস খাই ভাল পায় আৰু কি বস্তু। মই সুধিবলৈ বিচাৰিছোঁ যে আপুনি বেছি কি খাই ভাল পায় কওকচোন, না ডেনেমৰছে কওক যে আপুনি কি খাই বেছি ভাল। মই গাহৰি বেছি ভাল পাওঁ আৰু গাহৰিৰ তেলটো ক'বই নালাগে। মইতো পাঠাই ভাল পাওঁ। কোনে কৈছে পাঠা ইণ্টাৰেষ্ট বুলি? একদম কাম নাই। তুমি গাহৰি মাংস খাই চাবাচোন, তাৰ তেলবিলাক একদম মজা লাগি যায়। গাহৰি ভিজি চৰ্বি। তো আমি শুনা পালোঁ যে তুমি কি খাই ভাল পোৱা আৰু তুমিও কি খাই ভাল পোৱা। দে আমি চেট ৰলেঞ্চক সুধি চাওঁ কি খাই ভাল পায়। থিতৰি মই মুৰ্গী আৰু ফেকলা মাংস খাই ভাল পাওঁ। কিয় খাবা নেকি? পুৰা আঞ্জা বনাই খাবা, কিন্তু খালি খুলে খুলেই পুৰপুৰকে আমাৰ ঘৰত আহিবিচোন, তোমাক মই পুৰা ফেকলা মাংস খুৱাম দে, পেট ভৰাই পুৰা ফ্ৰেঞ্চৰ নিচিনাকৈ একদম বনাই খুৱাই দিম টেঙা দি। কোনো হোটেলতো তুমি এনেকৈ খাবা নাপা। মুৰ্গী আৰু ফেকলা এইবিলাক কিবা খোৱা বস্তু নেকি? এইবিলাক খালে দেখোন তোৰ ব্ৰেইনহে বেয়া হয়, সেইকাৰণে তোৰ পাগলা জছ উঠি গৈছে। তেনিম ৰস, তই কথাটো ঠিকে কৈছা। ফেকলা মাংস আৰু মুৰ্গীৰ মাংস কোনোবা খায় নেকি? পাঠাৰ মাংস খাবি, পাঠাৰ মাংস ইমান সোৱাদ, মছলাৰ লগত ফ্ৰাই কৰি খাবি। পাঠা, গাহৰি, ফেকলা জিন্দাবাদ।